আজি এনেকুৱা এটা মেডিচিনৰ নাম কম যোনটো মেডিচিন আপোনালোকে প্ৰতি 3 মাহ মূৰে মূৰে দিব লাগে আৰু এইটো যদি আপোনালোকে প্ৰতি 3 মাহ মূৰে মূৰে নিদিয়ে তেনেহ'লে আপোনালোকৰ পাৰ্চৰে কণীও নাপাব পোৱালিও নাপাব আৰু পাৰ্চৰে শুকাই মৰি যোৱাৰ সম্ভাৱনা থাকে। এইটো বহুতো ফাৰ্মাৰ লগত ঘটিছে, তাৰ কাৰণে আমি ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। তাৰ লগতে আমাৰ পৰা বহুত মানুহে পাৰ্চৰে লৈছে, এনেকুৱা পাৰ্চৰে লৈছে কিন্তু পোৱালি নাপায়। পোৱালি নোপোৱাৰ কাৰণ হৈছে এইটোৱে যিটোৱে আপোনাৰ মই মেডিচিনৰ নামটো কৈ দিম আৰু মেডিচিনটো কেনেকৈ দিব লাগে সকলো প্ৰচেছ আপোনালোকক দেখাই দিম। ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টো সকলো চাই থাকিব। মই আপোনালোকৰ মেডিচিনৰ নামো কৈ দিম, দামো কৈ দিম, চব কৈ দিম, ক'ত সকলো বস্তুৱে কৈ দিম। তো আপোনালোকে চাই থাকক মই মেডিচিনটো কেনেকৈ দিওঁ। এইটো হৈছে আপোনাৰ 60 ml মেডিচিন, 30 ml মেডিচিন। তো চাই থাকক। মই এইটো হৈছে আমাৰ দানা, এইটো হৈছে আমাৰ ফিড, এইবোৰ হৈছে আমাৰ দানা। ইয়াতে আমাৰ মোটামুটি 100 পাৰ্চৰে আছে। 100 পাৰ্চৰ কাৰণে মোটামুটি 1.5 কিলোমান দানা লৈছোঁ। আৰু এইটো 30 ml আপোনাৰ মেডিচিনৰ বটল। 30 ml মেডিচিনৰ বটল আমি এনেকৈ লৈ ল'ম আৰু আমি চেক কৰিম বস্তুটো, চেক কৰি চব মিক্স কৰি খুৱাই দিম। এইটো মিক্স কৰি দিলোঁ। এইটো মেডিচিনটো আমি মিক্স কৰিব লাগিব। পানীৰ লগতো আপোনালোকে দিব পাৰে, কিন্তু পানীৰ লগত দিয়াতকৈ পাৰ্চৰে পানীৰ লগত নাখায়। তাৰ কাৰণে আমি ভাবিলোঁ এইটো মেডিচিন দানাৰ লগতে মিহলাই মিক্স কৰি দি দিয়া যাওক। এইটো ভাল এটা গুণাগুণ আছে মেডিচিনটো, এইটো মিক্স কৰি দিব লাগিব। আপোনালোকে মিক্স নকৰে তেনেহ'লে আপোনাৰ কিন্তু গুণাগুণ নাপাব। আৰু এটা পাৰ্চৰে যদি বেছিকৈ খায় তেনেহ'লে আপোনাৰ মৰি যোৱাৰ সম্ভাৱনা থাকে আৰু লুজ ম'শ্যনো হোৱাৰো সম্ভাৱনা থাকে। এনেকৈ আমি দানাখিনি মিক্স কৰি দিলোঁ। আৰু আপোনালোকে দানাৰ লগত মিক্স কৰি দিব, তাৰ এটা কথা হৈছে কি আপোনালোকে ৰাতিপুৱাতে পোৱালি দিব, গম পাইছে? আপোনালোকে যদি ৰাতিটো গোটেই ৰাতি পাৰ্চৰে আপোনাৰ নোখোৱাকৈ দিব, তো ৰাতিপুৱাতে অলপমান দেৰিকৈ খানাবিলাক পাৰ্চৰবিলাক খানা দিব। আপোনালোকক মই দেখাই দিম যে আমাৰ পাৰ্চৰবিলাক কেনেকৈ খানা খায়, সকলো বস্তু কিমান ফূৰ্তিৰে দানাবিলাক খায়, আপোনালোকে চাই থাকিব। এইবোৰ হৈছে আমাৰ মিক্স হৈ গ'ল। মিক্স হ'লে দানা দিলোঁ, চাব পাৰিছোঁ আমি পাৰ্চৰ দানা দিলোঁ। পাৰ্চৰ আমি কিমান ভালকৈ খায় চাব পাৰিছোঁ, চাব পাৰিব। পাৰ্চৰাবিলাকে দানা খাই থাকক, লগতে এইটো ঔষধৰ গুণাগুণবোৰ কৈ দিওঁ। এইটো বেমাৰটো হ'লে মানে এইটো একচুৱেলি পেলুৰ দৰৱ। তো পেলু হ'লে আপোনাৰ কি হয়, পাৰ্চৰাইবিলাক কণী নিদিয়া হয় আৰু শুকাই মৰি যোৱাৰ অৱস্থা হয় বা মৰিও যায়। আৰু কেইবাটাও ফাৰ্মাৰতো চবত একেলগে মৰি যায়। একবাৰ যদি আপোনাৰ পেলু হোৱাৰ পিছত যদি আপুনি ভালকৈ ট্ৰিটমেণ্ট নকৰে তেনেহ'লে আপোনাৰ পাৰ্চৰাইটো বেছি উন্নতি নহয়, লগতে কণীও বহুত কম পায়। আমাৰ বহুতো কাষ্টমাৰ এনেকুৱা প্ৰব্লেম আহিছে, যাৰ কাৰণে আমি আপোনাক ছাজেষ্ট কৰোঁ যে কমচে কম প্ৰত্যেক 3 মাহ মূৰে মূৰে আপোনালোকৰ পাৰ্চৰাইবোৰক পেলুৰ দৰৱবোৰ দিয়ক। আপোনাৰ হাঁহ মুৰ্গীকো পেলুৰ দৰৱ দিয়ক। পেলু কি হৈছে, আপোনাৰ পাৰ্চৰাই ঘৰত থাকিলে পেলু হ'বই আৰু আপোনালোকে পেলুৰ দৰৱটো দিবই লাগিব। আৰু লগতে আমাৰ পাৰ্চৰাইবিলাক আপোনালোকে চাব পাৰিছে কি ভালকৈ সুন্দৰকৈ খাই আছে। এইবোৰ চব বিদেশী পাৰ হয়। আপোনালোকৰ মাজত যদি কোনোবা বিদেশী পাৰ লাগে, যেনেকুৱা ফেঞ্চি পাৰ, অল টাইপ অফ ফেঞ্চি পাৰ আমি ডিলিং কৰোঁ। আৰু কোনোবা যদি অন্য কিবাও লাগে ফেঞ্চি আইটেমছ, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি চব ডেলিভাৰীৰ ব্যৱস্থা কৰোঁ। অল অভাৰ নৰ্থ ইষ্ট আমাৰ ডেলিভাৰী যায়। আমাৰ পাৰ্চৰে পৰা খাই থাকক। তাৰ লগতে আপোনালোকক মই কি মেডিচিন দিলোঁ আপোনালোকে আহিব, অলপমান ঘৰত লৈ যাওঁ, অলপ খাই যাওক। সেই হিচাপতে মই মাজতে কৈ দি আছোঁ কোনটো মেডিচিন দিলোঁ। এইটোৰ নাম হৈছে এলবেণ্ডাজল। এইটো হৈছে আপোনাৰ পেলুৰ দৰৱ। এইটো দাম মাত্ৰ 49 ৰুপিজ। এইটো আপোনাৰ বজাৰত গ'লে 40 টকা ল'ব। এইটোৰ নাম হৈছে এলবেণ্ডাজল। লগতে আপোনালোকে যদি ইচ্ছা কৰে ৱাৰ্মাৰো দিব পাৰে, কিন্তু আপোনালোকে যদি পেলুৰ দৰৱ দিয়ে প্ৰত্যেক 3 মাহ পিছত দিব লাগিব, নহ'লে আপোনাৰ পাৰ্চৰ বহুতো ক্ষতি হ'ব পাৰে। কিন্তু আপোনালোকে যদি এইটো দিয়ে, এলবেণ্ডাজল দিলে, একবাৰ দিলে নেক্সট ৰাউণ্ডত আপোনালোকে ৱাৰ্মাৰ দিব লাগিব। আপুনি এক্সচেঞ্জ কৰি থাকিব, ব্ৰেণ্ডবোৰ সকলো বস্তু এক্সচেঞ্জ কৰিলে আপোনালোকে ভাল সুফল হ'ব। তো আজিলৈকে ভিডিঅ'টো ইমানে আছিলে। আশা কৰোঁ যে আগন্তুক ভিডিঅ'বোৰত দেখা হ'ব। আপোনালোকে যদি চেনেলটো নতুন আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন ভিডিঅ'বোৰ চাবলৈ পায়।